আজি মই এটা আমাৰ অসমৰ নৱনিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ 2021 বৰ্ষৰ কেইটামান মই অনুৰোধ লৈ আহিছোঁ। যিকেইটা অনুৰোধ আজি এই ভিডিঅ'টোৰ কম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু NRCৰ কৰ্মৰত 252জন ঠিকাভিত্তিক কনিষ্ঠ সহায়কৰ চাকৰিৰ নিৰাপত্তাও কিছুমান ইয়াত কথা আছে। গতিকে বিভিন্ন পইণ্ট ইয়াত মই স্থাপন কৰিছোঁ। গতিকে আপোনালোকে এই পইণ্টকেইটা ভালদৰে গুৰুত্ব দি চাওক, ভিডিঅ'টো শেষলৈ চাই থাকিব। তো বলক ভিডিঅ'টোলৈ আগবাঢ়ো। ৱেলকাম বেক টু এছামিজ ব্লগ চেনেল। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আজি মই এটা কথা ক'বলৈ গৈছোঁ, নৱনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী মানে এই বহীটোত লিখি লৈছোঁ আজি কেইটামান পইণ্ট কম। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মোৰ ফালৰ পৰা কেইটামান অনুৰোধ কৰিম, সেইকেইটা অনুৰোধ যদি সঁচাই ৰূপায়ণ কৰা হয় নিশ্চয় সকলোৰে জীৱনত উপকৃত হ'ব। কিন্তু এই ভিডিঅ'টো কোনো চৰকাৰ বিৰোধী নাইবা চৰকাৰক সমালোচনা কৰা ভিডিঅ' নহয়। এজন নাগৰিক হিচাপে মই দেখি শুনি পোৱা কেইটামান পইণ্ট বাছি উলিয়াইছোঁ। তো বলক পইণ্টকেইটা ক'বলৈ চেষ্টা কৰোঁ। 1 নম্বৰ পইণ্ট, আপোনালোকে নিবনুৱাৰ কাৰণে হিতাধিকাৰী সজোৱা বন্ধ কৰক। কাৰণ হিতাধিকাৰী সজোৱাৰ ফলত বহি খোৱাৰ বাবে অকৰ্মণ্য নিবনুৱা আৰু জঘন্য ঘটনাসমূহৰ সৃষ্টি হৈছে। গতিকে সেই হিতাধিকাৰী টকাখিনি গাঁওসমূহত পুথিভঁৰাল, বিজ্ঞানগাৰ আদি স্থাপন কৰক। সেইটো আছিল 1 নম্বৰ পইণ্ট। এতিয়া 2 নম্বৰ পইণ্ট, গাঁও অঞ্চলত মন্দিৰ মছজিদৰ সলনি আচলতে গাঁও অঞ্চলত মন্দিৰ মছজিদ এইবোৰ সাজিব লাগে, কিন্তু সেইবোৰ সজাৰ উপৰিও অৰ্থাৎ গাঁওখনৰ ভিতৰুৱা পথসমূহ নিৰ্মাণ কৰক। কিছুমান আপোনালোকে এনেকুৱা ষ্ট্ৰং এপ বনাওক, এই পথসমূহ যদি দুৰ্নীতি হৈছে বা লটিঘটি হৈছে তেতিয়াহ'লে যাতে এজন ব্যক্তি সেই কথাটো গম পালে বা চৰকাৰক সেইটো যাতে নিৰ্ভয়ে অভিযোগ কৰিব পাৰে, যাতে তৃতীয় ব্যক্তিজনে গম নাপায় আৰু চৰকাৰখনে তাৰ ওপৰত এটা অনুদান চলাব পাৰে। তো তেনেকুৱা আপোনালোকে ষ্ট্ৰং এপ অ'পেন কৰক। প্ৰথম আৰু দ্বিতীয় ব্যক্তিজনে গম নাপায়, প্ৰথম আৰু দ্বিতীয় ব্যক্তিজনৰ বাহিৰে যাতে তৃতীয় ব্যক্তিজনে গম নাপায় তাৰ ওপৰত এটা অনুসন্ধান কৰক, যাতে সকলোৱে নিৰ্ভয়ভাৱে এটা অভিযোগ দিব পাৰে। তেনেকুৱা আপোনালোকে ষ্ট্ৰং এপ বনাই লওক। এতিয়া 3 নম্বৰ পইণ্ট, মই এই বহীটোত লিখি লৈছোঁ সেইকাৰণে এই বহীটোত চাই কৈ আছোঁ, কাৰণ এই পইণ্টকেইটা অলপ হেভি পইণ্ট। 3 নম্বৰ পইণ্ট, চৰকাৰী চাকৰি দিয়া নহয়, চৰকাৰী সৃষ্টি কৰক। মানে অসমত কিছুমান লাগতিয়াল প্ৰয়োজনীয় কোম্পানীবোৰক বাহিৰত ডাঙৰ কোম্পানীসমূহক ৰিকুৱেষ্ট কৰক যে আমাৰ ইয়াতো এনেকুৱা কোম্পানী বহাব পাৰি নেকি যাৰ পৰিৱেশৰ বিনষ্ট নহয়। কোম্পানীসমূহবোৰক ৰিকুৱেষ্ট কৰক যাতে গাঁও অঞ্চলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ নিৰ্মাণ কৰিব পাৰে। তেতিয়া চাব নিবনুৱাৰ সংখ্যা লাহে লাহে তলফালে আহিব আৰু সমস্যাবোৰ দূৰ হ'ব। সেইটো আছিল নিবনুৱাৰ 3 নম্বৰ পইণ্ট। এতিয়া আহক 4 নম্বৰ পইণ্ট, আপোনালোকে নিযুক্তি প্ৰক্ৰিয়া 100% নিকা কৰক। কাৰণ মই এটা দেখি শুনি আহিছোঁ, কাৰণ NRCৰ কৰ্মৰত 225জন ঠিকাভিত্তিক কনিষ্ঠ সহায়কৰ চাকৰি নিৰাপত্তা সুনিশ্চিত কৰক। কাৰণ তেওঁলোকে প্ৰতিদিনে 16 পৰা 18 ঘণ্টা নিজৰ দায়িত্ব পালন কৰি যি নিদৰ্শন দাঙি ধৰিছে তাৰ বাবে অসমবাসী ৰাইজে তেওঁলোকক শলাগিছে। তো যাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে বিষয়টো ভালদৰে চাই প্ৰথমখন কেবিনেট পুৰস্কাৰ হিচাপে তেওঁলোকক অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিব লাগে। কাৰণ NRCখন হ'ল অসমৰ মান সন্মান। সেইটো আছিল 4 নম্বৰ পইণ্ট নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত। এতিয়া 5 নম্বৰ পইণ্টটো হৈছে চৰকাৰী চিকিৎসালয়বিলাকত পৰ্যাপ্ত ঔষধ আৰু আধুনিক যন্ত্ৰপাতি ব্যৱস্থা কৰক। যাতে এনেকুৱা কৰক যাতে আমাৰ ধৰি লওক আমাৰ ইয়াত এটা ৰোগী হৈছে, আমি এইটো মই সত্য কথা, এইটো পাঠশালা বা বৰপেটালৈ যাব লাগে। যদি আমাৰ ভবানীপুৰত যায়, ভবানীপুৰত কিছুমান এনেকুৱা লেবৰেটৰী আছে যিবিলাক লেবৰেটৰী কেতিয়াবা ভুল তথ্য লয়। এইটো আচলতে সত্য কথা। এইটো আপোনালোকে ব্যৱস্থা লওক যাতে প্ৰতিখন গাঁৱৰে সৰু অঞ্চলত এই লেবৰেটৰীসমূহ
পায় আৰু সাধাৰণ সৰ্বসাধাৰণ ৰাইজৰ যাতে সুবিধা হয়। সেইটো আছিল 5 নম্বৰ পইণ্ট। এতিয়া 6 নম্বৰ পইণ্ট। আজিকালি আমাৰ গাঁৱত আমাৰ ইয়াত মই নিজে দেখি আহিছোঁ, সেইবোৰ পইণ্টহে ইয়াত কৈছোঁ। এইবোৰ কোনো বনোৱা পইণ্ট নহয়, এইবোৰ দেখি অহা পইণ্ট। এই আমাৰ ইয়াত বহুখন স্কুল, প্ৰাইভেট স্কুল বহোৱা হৈছে, কিন্তু সেই প্ৰাইভেট স্কুলসমূহ কি হৈছে জানেনে? সেই প্ৰাইভেট স্কুলসমূহ বনাইছে, কিন্তু তাত কিছুমান এনে ডেন্স বেজ আনি থ'লে নহ'ব। তাত কিছুমান চৰকাৰৰ নীতি নিয়ম লাগিব। সেই চৰকাৰৰ নীতি নিয়মসমূহ এনেকুৱাকৈ প্ৰয়োগ কৰক যাতে প্ৰস্তুত কৰক, কাৰণ আজিকালি যাত্ৰী স্কুলৰবোৰ পঢ়ুৱাই আৰু দুদিন পিছত স্কুলৰ মানে ল'ৰা ছোৱালী দৰমহা যেতিয়া কমি যাব, তেতিয়া শিক্ষয়িত্ৰী ওলাই যায়, গ'লে স্কুলখন ভাঙি যায়, মানে স্কুলখন ডেষ্ট্ৰয় হৈ যায়। তাৰমানে তেতিয়া সেই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে বেলেগ এখন স্কুলত যায়, আৰু সেই বেলেগ স্কুলত যাতে শিক্ষাটো সলনি হৈ থাকে, আৰু সলনি হোৱাৰ ফলত যাৰ ফলত চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী কমি যায় আৰু প্ৰাইভেট স্কুললৈ যায়। কিন্তু তেনেকুৱা হোৱাৰ ফলত বহুত শিক্ষা বিভাগটো তললৈ নামি আহিছে। তো সেইবোৰৰ ওপৰত এনেকুৱা ষ্ট্ৰং ল বনাওক যাতে এই এখন প্ৰাইভেট স্কুল খুলিলেও যাতে কেতিয়া সেইখন ভাঙি নাযায়, আৰু কিছুমান নীতি নিয়ম বান্ধি দিয়ক যাতে স্কুলখন হ'বলৈ হ'লে যিখিনি বস্তুৰ প্ৰয়োজন থাকে সেইখিনিৰ ওপৰত এটা নীতি নিয়ম বান্ধি দিয়ক শৈক্ষিক পৰিৱেশৰ ওপৰত। এতিয়া 7 নম্বৰ পইণ্ট। মই আগৰ পইণ্টটোত কৈছোঁ যে কিছুমান ষ্ট্ৰং এপ বনাওক, যাতে কোনো স্কুলৰ পৰা দৰমহা নিদিলে ছাৰ বাইদেউসকলে নিৰ্ভয়ভাৱে অভিযোগ কৰিব পাৰে, যাতে চৰকাৰে তাৰ ওপৰত ব্যৱস্থা ল'ব পাৰে। তেনেকুৱা আপোনালোকে ষ্ট্ৰং এপ বনাওক। 8 নম্বৰ পইণ্ট। আঁচনি উলিওৱা বন্ধ কৰক, কাৰণ সেই টকাখিনি কিছুমান হিতাধিকাৰীয়ে বা প্ৰকৃত হিতাধিকাৰীয়ে তাৰ পাইছেনে নাই তাৰ বাবে উচ্চপদস্থ বিচাৰ কৰক, যেনে অৰুণোদয় আঁচনিখন। যদি সেই টকাখিনি প্ৰকৃত হিতাধিকাৰীয়ে কম সুতত লোন হিচাপে দিয়ক, কাৰণ আজিকালি আগৰ দৰে ফাইলত সেই কাগজ পত্ৰ বজাই কৰি জমাই কৰি থোৱা দিন নাই। তো সেই 2026 চনলৈকে এতিয়া বাৰু 5G অহাৰ কথা চলি আছে, কিন্তু সেই 2026 চনৰ ভোটৰ 5 বছৰ পিছত 6G হৈ যাব পাৰে, আকৌ ৰিস্ক ল'ব নোৱাৰি। গতিকে কিছুমান গোপন তথ্যৰ বাহিৰে বাকী সকলো সৰ্বসাধাৰণ ৰাইজে জানিবলৈ সুৰক্ষিতভাৱে ইণ্টাৰনেটত দিয়ক, যাতে কিবা লটিগতি হ'লে আৰু গম পালে যাতে নিৰ্ভয়ভাৱে অভিযোগ কৰিব পাৰে। তেনেকৈ আপোনালোকে ষ্ট্ৰং এপ বনাই লওক। এতিয়া 9 নম্বৰ পইণ্ট। পৰিৱেশৰ ওপৰত কিছুমান আইন বনাওক, যেনে যাতে পথাৰবোৰ ধ্বংস নহয়, কাৰণ ৰাস্তা ঘৰ চোতালবোৰ এনেকুৱা এটা উচ্চ সীমা বান্ধি দিয়ক যাতে বানপানীত সেইবোৰ ক্ষতি নহয় আৰু পথাৰবোৰ যাতে ধ্বংস হোৱাৰ পৰা বাচি থাকে, আৰু ইয়াৰ বাবে বিজ্ঞানসন্মতভাৱে নিৰ্দিষ্ট উচ্চতা ধৰি দিয়ক, আৰু এটা চৰাই বধ কৰাটো বন্ধ কৰক। এতিয়া 10 নম্বৰ পইণ্ট। দেশ বিৰোধী আইন প্ৰস্তুত নকৰিব, কাৰণ সেইবোৰ কৰি অসমত জুই জ্বলাই প্ৰতিবাদ কৰাতকৈ সকলো ৰাইজৰ লাভ হোৱাকৈ আইন প্ৰস্তুত কৰক, যেনে এই আপোনালোকে দেখিছে জঘন্য ঘটনাসমূহ। তো এইবাৰ আহিছোঁ 11 নম্বৰ পইণ্ট। মূল্যবৃদ্ধি ৰোধ। চাওক, এইটো মই লিখি লৈছোঁ, মূল্যবৃদ্ধি ৰোধ। চাওক, দুখীয়া পৰিয়ালসমূহক বিনামূলীয়া চাউল প্ৰদান কৰিছে, কিন্তু এজন ব্যক্তিয়ে দিনহাজিৰা কৰাৰ ফলত পায় 300 টকা। এতিয়া দালিৰ 1 কিলোত হৈছে 97 টকা, আৰু মিঠাতেল হৈছে 200 টকা আদি। এতিয়া চাউলখিনি এগৰাকী মানুহে এটা পৰিয়ালে চাউলখিনি বহাই অকল সুদা ভাত খাব নেকি? তো আপোনালোকে চাউলখিনি 1 কিলোত 1 টকাকৈ লওক, কিন্তু এই দালি আৰু তেলৰ দামটো যাতে অলপ কমাই আনক। তো কমাওক। তো এইকেইটা আছিল মোৰ 11টা পইণ্ট আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। তো মোৰ ফালৰ পৰা এই পইণ্টকেইটা ক'বলৈ চেষ্টা কৰিলোঁ। যদি এই পইণ্টকেইটা সঁচাকৈ ৰূপান্তৰ হোৱাটো বিচাৰে, তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো USA লৈ নগৈ ডাইৰেক্ট দিছপুৰত পায়। তো এই পইণ্টকেইটা যদি সঁচাকৈ অলপ চিন্তা কৰি আমাৰ নতুন নৱনিৰ্বাচিত মন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰূপায়ণ কৰে, তেন্তে অহা বছৰত আপোনালোকে নিশ্চয়
2026 চনত আপোনালোকৰ চৰকাৰে হ'ব 100% কৈছোঁ আপুনি যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে চাইডত থকা ঘণ্টিটো বজাই দিব ঘণ্টিটোত ক্লিক কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পিছৰ ভিডিঅ'সমূহ ইয়াত নেক্সট ভিডিঅ'ত আপোনালোকে ক্লিক কৰি চাব পাৰে ধন্যবাদ থেংক ইউ